Hey guys, তো আজি মই মোৰ বৰমাহঁতৰ ঘৰত আছোঁ বৰমাহঁতৰ তো আমাৰ তাতে একডাল বগৰী গছ আছে তো আমি আজি বগৰী খাম বুলি ভাবিছোঁ তো আপোনালোকক অলপমান দেখি দিওঁ তামাম বগৰী এটা ডিঙত উঠি ৰ'ব দেখি আছোঁ বলক বগৰী খাব লাগে বগৰী পাৰি আছে অ তুনু কি খাবা আজি বগৰী ভাল লাগছি না খাই লাগছি আৰু খাবা না নাখো কেনে খাওঁ ঘৰত খাম তো আমাৰ এখনি বগৰী পাৰা হ'ল বহুত হৈছে আৰু বাচি দিয়কচোন তো আৰু পাৰি আছে টিঙত বহুত আছে তো এইগিলাখানো পাৰিব এতিয়া মজাকে খাব লাগিব আজি পুৰা একদম তামাম লাগছে কিন্তু বগৰীকেইটা মস্ত সোৱাদ হ'ব বগৰীকেইটা আজি তো হে গাইজ এইগিলাখান তাৰমানে কাটি দিলাক বগৰীত ঠানি বহুত হৈছিল তো এতিয়া অলপমান মুঘল লগা হৈছি তো ইয়াতেও বহুত বগৰী আছে ৰ'ব কাটি আছোঁ আৰু টিঙৰ ওপৰতো বহুত বগৰী আছিল এইগিলা পাৰিলাক এই চাক মনাখানত আৰু আছে ৰ'ব বগৰী চাই ল'ব দেখি আছোঁ ৰ'ব তামাম বগৰী আছে আমাৰ টুনটুনেও ছিঙি আছে এই চাক একেবাৰে আজি তামাম খাব লাগিব একদম বগৰী এডাল গাছডাল এই আমাৰ ডাঙৰ বাই বগৰী ধুই আছে এইটো খালত ধুইছি এইটো আমাৰ বৰমাহঁতৰে খাল এনে খালত নধুলো ৰ'ব খালটোৰ পানীখিনি বহুত চাফা সেইকাৰণে ধুইছোঁ এয়া ধনিয়া এয়া আমি ধনিয়া বগৰীত কাটি দিম আৰু আমাৰ এই বগৰী কটি আছে তো আমাৰ এতিয়া বগৰী কাটা হ'ল এতিয়া সানি আছে তো ভিডিঅ'টো চাই ভাল পালে যে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব যাতে আহি থকা ভিডিঅ'বোৰ নটিফাই হৈ যায়